মই বোলক আজি আমি আলোচনা কৰিম DLED পাঠ্যক্ৰমৰ 506 অন্তৰ্গত শিক্ষণ অসমৰ্থতা বা বাধাগ্ৰস্ততা। শিক্ষণ অসমৰ্থতা বা বাধাগ্ৰস্ততা মানে কি? শিক্ষণ অসমৰ্থতাই শিক্ষা আহৰণ প্ৰক্ৰিয়াত শিশুৱে সন্মুখীন হোৱা সমস্যাসমূহক বুজায়। সকলো শিশুৰ বাবে শিক্ষা আহৰণ প্ৰক্ৰিয়া সুষম নহয়। শিক্ষা আহৰণ, ভাষা গঠন, লিখন, পঠন, বুজন, ভাৱ বিনিময় আদিৰ ক্ষেত্ৰত কিছুমান শিশুৰ অসুবিধা হয়। শিক্ষণৰ অসমৰ্থতাই এনে অসুবিধাসমূহক সামৰি লয়। এনে অসমৰ্থতাবোৰে দেখা শুনা মানসিক বাধাগ্ৰস্ততা বা অৰ্থনৈতিক দুৰৱস্থাৰ বাবে উদ্ভৱ নহয়। এইবোৰ সাধাৰণতে মনোবৈজ্ঞানিক প্ৰক্ৰিয়াৰ বিশৃংখলতা, ভাষা বুজা আৰু কোৱাৰ ক্ষেত্ৰত এনে বিশৃংখলতা পৰিলক্ষিত হয়। আমি এতিয়া শিক্ষণ অসমৰ্থতাৰ বাধাগ্ৰস্ত প্ৰকাৰসমূহ আলোচনা কৰিম। সমস্যা প্ৰকৃতিৰ ভিত্তিত শিক্ষণ বাধাগ্ৰস্ততা 4টা ভাগত ভগোৱা হৈছে। ক নম্বৰটো হ'ল পঠনৰ বাধাগ্ৰস্ততা, খ নম্বৰটো লিখনৰ বাধাগ্ৰস্ততা, গ নম্বৰটো সংজ্ঞাপন দুৰ্বল শিশু, খ নম্বৰটো গণনা বা সংখ্যা বুজাৰ বাধাগ্ৰস্ততা। এতিয়া আমি প্ৰথমটো হ'ল পঠনৰ বাধাগ্ৰস্ততা। পঠনৰ বাধাগ্ৰস্ততা থকা শিশুৱে সাধাৰণ শিশুৰ দৰে পঢ়িব নোৱাৰে। দুই ধৰণৰ পঠনৰ বাধাগ্ৰস্ততা দেখা যায়: সহজ আৰু জটিল বাধাগ্ৰস্ততা। প্ৰথম প্ৰকাৰৰ বাধাগ্ৰস্ত শিশুৰ পঠন ক্ষমতা থাকে যদিও তেওঁলোকৰ পঢ়নৰ অসুবিধা হয়। সঠিক সময়ত এনে অসমৰ্থতা চিনাক্ত কৰিব পাৰিলে যথাযথ পদ্ধতিৰে সাধাৰণ বিদ্যালয়ৰ সাধাৰণ শ্ৰেণীকোঠাতে এনে শিশুক শিক্ষাদান কৰিব পাৰি। জটিল বাধাগ্ৰস্ততা শিশুৱে পঢ়াত সম্পূৰ্ণ ক্ষমতা হেৰুৱায় আৰু তেওঁলোকৰ বাধাগ্ৰস্ত নিৰাময়ৰ বাবে বেছি পৰিমাণে অনুশীলনৰ প্ৰয়োজন হয়। দুই নম্বৰটো হৈছে লিখনৰ বাধাগ্ৰস্ততা। এনে বাধাগ্ৰস্ততা শিশুৱে স্বতঃস্ফূৰ্তভাৱে লিখিব নোৱাৰে। দুই ধৰণৰ লিখনৰ বাধাগ্ৰস্ততা দেখা যায়: সহজ আৰু জটিল বাধাগ্ৰস্ততা। প্ৰথম প্ৰকাৰৰ বাধাগ্ৰস্ত শিশুৰ লিখন ক্ষমতা থাকে যদিও তেওঁলোকৰ লিখাৰ অসুবিধা থাকে। সঠিক সময়ত এনে অসমৰ্থতাই চিনাক্ত কৰিব পাৰিলে যথাযথ পদ্ধতিৰে সাধাৰণ বিদ্যালয়ৰ সাধাৰণ শ্ৰেণীকোঠাতে এনে শিশুক শিক্ষাদান কৰিব পাৰি। জটিল বাধাগ্ৰস্ততা শিশু নিজে লিখাৰ ক্ষমতা নাথাকে, তেওঁলোকে নকলহে কৰিব পাৰে। এনে শিশুৰ বাধাগ্ৰস্ততা নিৰাময়ৰ বাবে বেছি পৰিমাণে অনুশীলনৰ প্ৰয়োজন হয়। আমি এতিয়া 2 নম্বৰটো হ'ল লিখনৰ বাধাগ্ৰস্ততা। এনে বাধাগ্ৰস্ততাৰ শিশুৰ কি হয়? স্বতঃস্ফূৰ্তভাৱে লিখিব নোৱাৰে। দুই ধৰণৰ লিখনৰ বাধাগ্ৰস্ততা দেখা যায়: সহজ আৰু জটিল বাধাগ্ৰস্ততা। প্ৰথম প্ৰকাৰৰ বাধাগ্ৰস্ত শিশুৰ লিখন ক্ষমতা থাকে যদিও তেওঁলোকৰ লিখাৰ অসুবিধা থাকে। সঠিক সময়ত এনে অসমৰ্থতা চিনাক্ত কৰিব পাৰিলে যথাযথ পদ্ধতিৰে সাধাৰণ বিদ্যালয়ৰ সাধাৰণ শ্ৰেণীকোঠাতে এনে শিশুক শিক্ষাদান কৰিব পাৰি। জটিল বাধাগ্ৰস্ততাৰ শিশুৰ নিজে লিখাৰ ক্ষমতা নাথাকে, তেওঁলোকৰ নকলহে কৰিব পাৰে। এনে শিশুৰ বাধাগ্ৰস্ততা নিৰাময়ৰ বাবে বেছি পৰিমাণে অনুশীলনৰ প্ৰয়োজন হয়। এতিয়া আমি 3 নম্বৰটো হ'ব সংজ্ঞাপন দুৰ্বল শিশু। এনে বাধাগ্ৰস্ততা থকা শিশুৱে লিখা পঢ়া কৰি কথাৰে সাধাৰণ শিশুৰ দৰে সংজ্ঞাপন কৰিব নোৱাৰে। তেওঁলোকে ভাষা কোৱা আৰু লিখাৰ ক্ষেত্ৰত কঠিনতাৰ সন্মুখীন হয়। অশব্দিক ভাষা বুজি যোগাযোগ কৰাৰ ক্ষমতা তেওঁলোকৰ নাথাকে অথবা অংগী ভংগী বুজি ভাৱ বিনিময় কৰাৰ অসুবিধাৰ সন্মুখীন হয়। সাধাৰণ শিশুৰ দৰে তেওঁলোকে শিক্ষাদান কৰিব নোৱাৰে। বিশেষ ধৰণৰ শিক্ষা দিয়াৰহে ইহঁতৰ প্ৰয়োজন হয়। এতিয়া আমি আন এটা হ'ল গণনা বা সংখ্যা বুজাৰ বাধাগ্ৰস্ততা। এনে বাধাগ্ৰস্ততাৰ শিশুৱে গণনা কৰিব নোৱাৰে। তেওঁলোকৰ সংখ্যাৰ ধাৰণা মনত নাথাকে। বাধাগ্ৰস্ততা কম হ'লে যোগ বিয়োগ, পূৰণ হৰণ আদি গণনা পদ্ধতিৰ বিষয়ে সাধাৰণ বিদ্যালয়ত পাঠদান কৰিব পাৰি। যদিও বাধাগ্ৰস্ততা বেছি হ'লে বিশেষ যত্ন আৰু অনুশীলনৰ দৰকাৰ হয়। ধন্যবাদ।